दोस्तों वेलकम टू जुबिन ज्योति डेका ब्लग सब दोस्तों अपने भिडिओ चाই আছে দেখো তো খানাপাৰাৰ দৃশ্য এয়া আমাৰ সৈতে আছে নাহদা তেখেত আমাৰ অসম আৰক্ষী জোৱান হয় আমাৰ লগত আছে আমাৰ বৰ্তমান দেখাইছে আপোনালোকক আমাৰ অসুবিধা আমি তিনিজনে লোক লাগি এটা গ্ৰুপ হয় খানাপাৰাত আমি এতিয়া বৰ্তমান ইভিনিং ৱাকিঙৰ কাৰণে আহিছো সব দোস্ত এয়া আপোনালোকক মই দেখুৱাই আছো ইয়াৰ সম্পূৰ্ণ দৃশ্যবিলাক খানাপাৰা এইটো যিটো হয় প্ৰায়ভাগ মানুহে ইয়াতে গুৱাহাটীৰ মহানগৰ বুলিয়ে নহয় প্ৰায়ভাগ মানুহে ইয়াতে নহয় ইভিনিং ৱাক হওক মৰ্ণিং ৱাক কৰিব আহে বিভিন্নজনে বিভিন্ন ধৰণৰ গেম হওক বা ইয়াতে ড্ৰাইভিং হওক বা বিভিন্ন কাৰণত আহে ইয়াতে সন্ধিয়া সন্ধিয়া আহে আপোনালোকে নিশ্চয় জানিব যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব চাওক আমাৰ ফটো উঠাত ব্যস্ত আছে আমাৰ নাহদা একদম বিন্দাছ মোটামুটি 5 কিলোমিটাৰ খোজকাঢ়ি আহিছে অলৰেডি তাৰপিছত আমি আৰু 5 কিলোমিটাৰ দৌৰি যাব আৰু দেখুৱাই আছো এইবিলাক দৃশ্য দেখুৱাই আছো লাহে লাহে আপোনালোকে চাব গাঁৱৰে সৰু সৰু ইয়াতে ৰাতি ইভিনিং মৰ্ণিঙৰ পৰা ধৰি ইভিনিঙতো সকলোৱে এক্সাৰচাইজ কৰিবৰ কাৰণে আহে অলৰেডি বহুত মানুহ আহে ইয়াতে আপোনালোকে দেখা পাইছে অলৰেডি বিভিন্নজনে বিভিন্ন নিজৰ বাহন লৈ কিনে হওক কিছুমানে দৌৰি কিছুমানে খোজকাঢ়ি বিভিন্ন কাৰণত আহে বহুতে গেম খেলিব আহে বিভিন্ন কাৰণত আহিব পাৰে চাওক আমাৰ নাহদা আৰু অশোক দাই পূৰা এক্সাৰচাইজ কৰি আছে মই পিছফালৰ পৰা কেমেৰা কৰি গৈ আছোঁ আৰু যিসকলে এই ভিডিঅ'টো চাই আছে প্লিজ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জাষ্ট মই দেখুৱাই আছোঁ আপোনালোকৰ ইয়াৰ দৃশ্যটো আমি দৌৰিও যাম খোজকাঢ়িও যাম কাৰণ অলৰেডি ভাগৰ লাগিছে আৰু আমাৰ নাহদাই অসম আৰক্ষী জোৱান যিহেতু তেখেতে কিবা কিবি দেখাব নাহদা এইটো কি হয় নেকি নেক্সট আৰু কিবা আছে যদি এক্টিভিটি দেখুৱাব পাৰে আপুনি হাত দুখন মেলি মেলি হ'লেও নাচি দিয়ক জানে মেলি জানে মন বচপন কা প্যাৰ ভুল নেহি জানে অচোক কিবা কৰিব আপুনি নকৰিলে দৌৰ দিম আৰু একপাক আমি এতিয়া দৌৰিবলৈ ৰেডি আমি এতিয়া দৌৰি যাম লাহেকৈ আমি দৌৰি গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ দৌৰি আহিছোঁ দৌৰিছে গাড়ীবিলাক আহি আছে ভালদৰে ভিডিঅ'টো ভাল নহয় বাৰু এনেকুৱা দৌৰি আছে প্ৰায়ভাগ মানুহ এতিয়া মানে গৈছে অলৰেডি আৰু নাই মানে ইয়াতে সকলোবিলাক গৈছে অলৰেডি পাই আছোঁ এয়া দৌৰি আছে আমি দৌৰি আছোঁ আমি দৌৰি আছোঁ আমি খোজকাঢ়ি আছোঁ বৰ্তমান বেলতলা অভিমুখে আমি গৈ আছোঁ খোজকাঢ়ি দেখিছে মানুহৰ সংখ্যা এতিয়া কমি গৈছে ৰাস্তাত কাৰণ সময়ো বহুতখিনি হ'ল এতিয়া 9 বাজিবৰ টাইম হৈছে আহি গতিকে এটা এছ কলনি হয় আমাৰ খানাপাৰা মেইন এইটো দেখিছে আপোনালোকে ভিতৰত সোমাব এণ্টি নাই গতিকে চাওক কেনে সুন্দৰ দৃশ্য আৰু এনেকুৱা দৃশ্যত আপোনালোকে ইভিনিং ৱাক কৰি বহুত ভাল পাব কাৰণ চহৰৰ যিবিলাক পোহৰৰ আতচবাজিবিলাক বৰ ধুনীয়াকৈ জ্বলি উঠিছে বাৰু সকলোবোৰ আপোনালোকে দেখি আছে এই গাড়ীবিলাকৰ পোহৰ আহি আছে গৈ আছে আহিছে মানুহ গৈছে মানুহ মাজতে খোজকাঢ়ি আছোঁ মই আৰু নে কি দোস্ত কি কম চাব খোজকাঢ়ি আছে দৌৰিছোঁ খোজকাঢ়িছোঁ জঁপিয়াইছোঁ উঠা বহা কৰিছোঁ আৰু অনেক কৰি থকা গৈছে চাওক আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় আৰু যদি ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব দেই দোস্ত আজি ভিডিঅ'টো হঠাৎ বনাইছোঁ বাৰু তেনেকুৱা ঠিক আছে আপোনালোকে চাওক এনেকৈ গৈ আমি অৱশেষত গৈ বেলতলাত যাম বেলতলাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আকৌ এদিন বেলতলালৈ গৈ আছোঁ ভাল লাগিব এনেকৈ খোজকাঢ়ি আশা কৰোঁ আপোনালোকেও যদি সময় পায় নিশ্চয় এবাৰ আহি ইয়াতে এক্সাৰচাইজ কৰিব পাৰে দোস্ত আজি ইমানতে কৈ এইখিনি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ দোস্ত বাই বাই নেক্সট ভিডিঅ'লৈকে আপোনালোকে ৱেইট কৰিব আহি আছে ধন্যবাদ